আমাৰ যেটো বিপিএফ দলৰ যেটো ৰেলী প্ৰগ্ৰাম হেতু 3 দিন হৈ গ'ল আজি মিলাই আৰু আমি সেই যেটো ৰেলী কৰি পেলাই যেটো পাব্লিক মিটিং হেতু আমাৰ 40টা সমষ্টিত এবাৰ হ'ব আৰু আমি ভাবিছো বিহুৰ আগে সেই প্ৰগ্ৰামটো আমি শেষ কৰিম ইয়াৰ পিছত আমি আকৌ সমষ্টি ওয়াইজত বুথ লেভেলত আমি মিটিং কৰিব ইয়াৰ পিছত আমি নেক্সট প্ৰগ্ৰাম আছে আমাৰ মানে মাছ গেদাৰিং মানে ডিস্ট্ৰিক্ট ওয়াইজত হ'ব হিটো এনেকুৱা প্ৰগ্ৰাম লৈ পেলাই আমি আমাৰ বিপিএফ দলটো কেনেকৈ মজবুত কৰিব লাগে হেতু লাইনত আমি কাম কৰি যাম ঘটনাটো হ'ল সেই অভিযান বা সেই যেটো আমাৰ ৰেলী প্ৰগ্ৰাম ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাক বিটিসি অঞ্চলত শান্তি লাগে বিটিসি অঞ্চলত উন্নতি লাগে হেতুই মেইন এজেন্ডা আমাৰ বিপিএফ দলৰ আৰু আমি অহা 2024 চনত যেটো এমপি নিৰ্বাচন হ'ব ইয়াত আমি বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম বুলি আমাৰ ডিসিশন হৈ গ'ল এনেকুৱা আমাৰ প্ৰগ্ৰামটো চলি থাকিব ডেইলি মানে দুটা সমষ্টিত আমাৰ যেটো ৰেলী প্ৰগ্ৰাম হেতু কন্টিনিউ হৈ থাকিব এইখিনি প্ৰগ্ৰাম ৰাইজৰ সহায়টো খুব পজিটিভ যোৱাকালি ওদালগুৰিটো আমি কৰিছো খুব পজিটিভ আৰু 13 তাৰিখত ফাৰ্ষ্ট প্ৰগ্ৰাম যেটো কোকৰাঝাৰত হৈছিল হেতু খুব ভাল আজিও চিৰাঙত দুটা আছে খুব ভাল মততে পজিটিভ ৰেসপন্স আমি পাব্লিকৰ পৰা পাই আছো নিৰ্বাচনৰ লগত কথা নহয় আমি জাস্ট কৈছো নিৰ্বাচনটো আমি কাৰো লগত প্ৰতিদ্বন্দ্বিতা মানে এলায়েন্স নকৰি পেলাই আমি নিৰ্বাচনটো খেলিম সেই কথাটো কৈছো বেছি দিন নাই এমপি ইলেকশ্যন আহি আছে কিন্তু আমাৰ কথাটো হ'ল বিটিসিটো আমি কেনেকৈ বচাব পাৰে বিটিসি আজি ধ্বংস হ'বলৈ গৈ আছে সেই কাৰণে আমি এইবিলাক প্ৰগ্ৰাম ল'বলৈ বাধ্য হৈছো ইউপিপিএলক আমি একো নকওঁ ৰাইজে জানে ৰাইজে দেখি আছে কি কৰি আছে কৰা নাই ৰাইজে হেতু উত্তৰ দিব আমাৰ দলৰ উদ্দেশ্যটো হ'ল মানে বিটিসিটো বচাই ৰাখা আমাৰ বিজেপিৰ লগত আজিলৈকে মিত্ৰতা হোৱা নাই আৰু আমি ভাবিছো কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচনটো খেলিব সেইখিনি কথা